নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমি মোটামুটি ভালেই আছোঁ। এয়া মই কাশ্মীৰত যাওঁতে কিছুমান স্মৃতি লৈ আহিছিলোঁ আপোনালোকৰ কাৰণে ভিডিঅ' বনাম বুলি। তেনেকৈ ভিডিঅ' বনোৱাই নহ'ল, তথাপি আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। মোবাইলটো খুলি থাকোঁতে ফটোবিলাক চাই থাকোঁতে আপোনালোকলৈ মনত পৰিল। এয়া দেখিছেনে, আমি এনেকৈ গ'লোঁ ল'ৰা দুটা আৰু স্বামীৰ সৈতে কাশ্মীৰলৈ। এয়া প্ৰথম দিনা ৰাতি আমি ডিনাৰ কৰি থকা অৱস্থাৰ ফটো অকণমান। এয়া দল লেকৰ পাৰত ল'ৰা দুটাই ফটোশ্বুট কৰিলে অকণমান। আৰু এয়া মোৰ হাজবেণ্ড। দ্বিতীয় দিনা এয়া ফুৰিব গৈছোঁ আমি অকণমান। বেছি ভিডিঅ' বনাবৰ মন নগ'ল, এওঁৰ যিহেতু গাটো বেয়া, তেনেকৈ ভিডিঅ' বনাই থাকি ভাল নালাগে। আপোনালোকে জানে এওঁৰ গাটো খুব বেয়া, আগতে কৈছিলোঁ মই ভিডিঅ'ত, কিন্তু কি হৈছে তাকেহে ক'ব পৰা নাই। এয়া চাওক, কাশ্মীৰৰ ৰাস্তাত ফুৰি খুব ভাল লাগিল। বহুদিনৰ সপোন আছিল কাশ্মীৰত ফুৰাৰ, কিন্তু এতিয়া আমি যিখিনি সময়ত গৈছিলোঁ গছৰ পাতবিলাক নাছিলেই, প্ৰায় শুকাই গৈছিল। যিহেতু আমি মাৰ্চ মাহত গৈছিলোঁ, পাতবিলাক নাই, কিন্তু খুব ভাল লাগিলে। প্ৰদূষণ অলপো নাছিলে। এয়া ড্ৰাইভাৰ দাদাজনে এওঁৰ লগত কথা পাতি আছিলে, বিভিন্ন ভাষা শৈলী, বেশভূষা আদি বিভিন্ন ধৰণৰ এওঁলোকে কথা পাতি আছিলে। মই পিছফালৰ ছিটত বহি এনেকৈ ৰেকৰ্ড কৰি আছিলোঁ। এই যে দেখিছে শুকান শুকান গছবিলাক, সেইবিলাক আপেলৰ গছ হয়। ফল আৰু পাত একোৱেই নাই, শুকান শুকান গছকেইডালহে দেখিলোঁ। বহুতে অহাৰ পিছত সুধি আছিলে গছৰ পৰা আপেল ছিঙি খালানে নাই। ছিঙি খাম দূৰৰ কথা, আপেলৰ গছত পাত এটাও নাছিলে। যি নহওক, এনেকৈ এইবাৰ ভ্ৰমণ কৰিলোঁ। কেতিয়াবা যাম বাৰু বেলেগ সময়ত সুবিধা হ'লে। কিন্তু প্ৰদূষণ ইমানেই নাই, ল'ৰা দুটাও ইমান ভাল পালে যে ক'লে, মা প্ৰদূষণ বোলা বস্তুটো ইয়াতে নায়েই, ইমান শান্তিৰ উশাহ ল'ব পাৰিছোঁ। আচৰিত একেবাৰে। অকণ ঠাণ্ডা আছিল, ঠাণ্ডাৰ কাপোৰ পিন্ধিব লগা হৈছিল, কিন্তু তেনেকুৱা একো নাই। খিৰিকী খুলি গ'লেও একো প্ৰব্লেম নাছিলে। আৰু মানুহবিলাক ইমান শান্ত, ইয়াৰে দেখি আচৰিত লাগি গ'ল। আমি যে ইয়াতে হিন্দু মুছলমানৰ কথা কৈ থাকোঁ, তাতো বেছিভাগ মানুহে মুছলমানে, আৰু এনেকুৱা লাগাই নাই কোনো কথাত ইমান শান্তিপ্ৰিয় লাগিছে মানুহবিলাকক। আচৰিত, যেনেকুৱা এটা মনোভাৱ আছিলে সেই কাশ্মীৰত খুব অশান্তি হ'ব, তেনেকুৱা একোৱেই নাছিলে। এয়া এটা স্পটত আমি গাড়ীৰ পৰা নামি অকণমান আকৌ ফটোশ্বুট কৰিলোঁ। এয়া দল লেকত মই ল'ৰা দুটাৰ লগত ফটো উঠিলোঁ। এওঁ গাড়ীতে বহি থাকিলে, এওঁ বেছি উঠা নমা কৰিব টান পায়, সেইকাৰণে সিহঁত দুটাৰ লগতে অলপ এনজয় কৰিলোঁ। এয়া ধাবা এখনত বহি কিবা খালোঁ ৰাস্তাত অলপ। এয়া আমি গৈছিলোঁ সিদিনা, এয়া গুলমাৰ্গ যোৱা ৰাস্তাৰ দিনাখনৰ কাহিনীৰ মানে কথাটো আৰু। ইয়াৰে আগদিনাখন য'ত গৈছিলোঁ সেইটো পেহেলগামত গৈছিলোঁ, আৰু প্ৰথমবাৰৰ কাৰণে আমি এনেকুৱা বৰফ দেখিলোঁ, কাৰণ বৰফ পৰা অৱস্থাত আমি ফুৰিব ক'তো যোৱাই নাছিলোঁ। চিমলাত গৈছোঁ যদিও দুবাৰ তিনিবাৰ, বৰফ পৰা অৱস্থাত আমি কেতিয়াও যোৱা নাই। এয়া প্ৰথমবাৰ বৰফ যদিও পৰি থকা নাছিল, ৰ'দ ওলাইছিল, কিন্তু আগৰ বৰফবিলাক গলি যোৱা নাই, গতিকে বৰফৰ ওপৰত আমি সৌন্দৰ্য উপভোগ কৰিব পাৰিলোঁ। এয়া ডাঙৰ ল'ৰাটোৱে আপোনাৰ ফটো উঠিলে নামি পেলাই গাড়ীৰ পৰা, এয়া গাড়ীত ড্ৰাইভাৰৰ সৈতে বহি আছে। সৰু ল'ৰাটো খুব এনজয় কৰিছে, ময়ো অকণমান খেলিলোঁ বৰফৰ লগত ইহঁত দুটাৰ লগত। এয়া মই সৰু ল'ৰাটোৰ লগত, এইটো ডাঙৰ ল'ৰা। এয়া এওঁক জবৰদস্তি গাড়ীৰ পৰা নমাই আনি ফটো উঠালোঁ। এওঁ কৈছে, নালাগে দিয়া তুমি এনজয় কৰা, মই গাড়ীতে বহি ল'ম। কিন্তু মই ক'লোঁ, নহয় আহা, ইমান দূৰ আহিছোঁ যেতিয়া ফটোটো লাগিব ন। এয়া ড্ৰাইভাৰ দাদাজন আছিল ছেকেণ্ড দিনা। এয়া সিদিনাই ৰাতি আমি হোটেলৰ পৰা অকণমান ওলাই গ'লোঁ সৰু ল'ৰাটোৰ লগত। এয়া এনেই অকণমান ফটো প'জ, হোটেলত ভাত খাব গৈ। এয়া আকৌ ঘূৰি আহিলোঁ এয়াৰপৰ্টত আমি কেইটা। খুব ভাল লাগিলে, বহু দিনৰ মূৰত ফুৰিব গ'লোঁ, বহুত এনজয় কৰিলোঁ।